ভগৱতে বাসুদেৱ ভাগৱতে মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ ক্ষমিও কহৰি লয়ো দাস কৰি পখিলো হেৰা হৰণ ৰাম পখিলো হেৰা হৰণ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। দশম স্কন্ধ শ্ৰীমদ ভাগৱত দশম স্কন্ধ ছবি। অ গোপগণে গয়া পাছে বজ্ৰত কহৈ কথা আচাৰ্য শুনিও নিৰন্তৰে ও আহিল কুৰগত মাৰিয়া মুষ্টিৰ সত তাৰ প্ৰাণ লৈলা হলধৰে। এইবিলাক কথা এতিয়া অসুৰক মাৰা কথা বজ্ৰক গৈছে খড়গপুৰটো গৈছে চববিলাক গৈছে যাই প্ৰভুৰ কথা কৈ আছে আলোচনা কৰি আছে কৈ আছে। গৰু হোমে আমাহক বন জুই বেৰিলে ক সন্তকতে পুৰি মৰ আমি ও অগ্নিক প্ৰিয়ান্ত মুখে তাৰিয়া আনিলা সুখে আমাহক আজি কৃষ্ণ স্বামী। আৰু বনত জুই লাগিল, জুই লাগাত তাতো প্ৰভুই আমাক বনৰ পৰা ৰক্ষা কৰলা। তাৰমানে তেওঁ অগ্নি মুখেদি পি আমাক ৰক্ষা কৰলা আমাক কৃষ্ণ স্বামী। এতিয়া আমাকো যে ৰক্ষা কৰি আছে কোনে? কৃষ্ণ স্বামী ভগৱানে ৰক্ষা কৰি আছে। আমাৰ প্ৰত্যেক মানুহৰে হৃদয়ত কৃষ্ণ থাকে, এই হৃদয়ত কৃষ্ণ থাকে। যিদিনা কৃষ্ণটো এতিয়া আমি যে কথা বাৰ্তা কৈ আছো এইখন আমাৰ দেহাৰত এইখন ৰথ কয় যি কৃষ্ণ আৰু অৰ্জুন ৰথৰ সাৰথি। এতিয়া আমাৰ এতিয়া এখন দেহাৰত ভিতৰত কৃষ্ণ আছে। কৃষ্ণই আমাক চকে নিছি তোকে গৈছো। তেওঁ যদি আমাক নেনে আমি ক'তো যাবাও নোৱাৰোঁ খাবাও নোৱাৰোঁ। আমি মৰা মানুহ যে মৃত্যু হয় সেইদিনা তেওঁ নাই, নহ'লে আৰু মৃত্যু হ'ল আৰু কৃষ্ণ ওলেগা গেলি আমি মৰাকাত পৰা দি পৰি থাকোঁ। আৰু মানুহে ক'ব বোলে হেৰি সেইকাৰণে এই দেহাটো আমাৰ নিজৰ নহয়। যদি নিজৰ দেহাই হ'ল হয় আজি এই আমাৰ ডেড বডিটো ৰাখি থ'ব নলগা হয়। কৃষ্ণ ওলাই যোৱাৰ পিছতে ডেথ পালা। তই যিমান ভাল পোৱা মানুহ হ'লেও এই এতিয়া মানুহ এটা আজি ঢুকাল ৰাতি বিৰাট বন্ধু বান্ধৱ এই ৰাতি নাযাওঁ দেই যদি গাহে ধুব লাগিব। কালিয়ে একেলগে আৰু চাইও আহিম গা পাও ধুম চুলি মৰি গৈছে। গতিকে চাইছোঁ এই দেহাটো ক'ত নিজৰ হ'ল আমাৰ নিজৰ বুলবাৰ আমাৰ একোৱেই নাই আৰু একো নিবাও নোৱাৰোঁ নাইও। মাত্ৰ দুটা বস্তুৱে আছে লগত নিয়া, এটা পাপৰ টোপোলা এটা পুণ্যৰ টোপোলা। পুণ্য বস্তু যদি পুণ্যৰ টোপোলাটো লৈ যাই থাকিম, পাপ বস্তু যদি পাপৰ টোপোলাটো লৈ যায়। আৰু মানুহে যি কয় এই তাই খুজি খায় এই অমুকে গৰীব, সেইটো মিছা কথা। পৃথিৱীৰ ভিতৰত আটাইতকৈ গৰীব কোন? পৃথিৱীৰ ভিতৰতে গৰীব। চাবি এটা মন্দিৰত ধৰ ভগৱানৰ নাম কীৰ্তন চলি আছে, কিবা ভাগৱত পাঠ চলি আছে, চলি থকাতে এটা জেণ্টেলমেন মানুহ আহিছে। আহি এটা ভিক্ষাৰী সন্মুখতে বহি আছে। বহি থাকোঁতে আৰু কৈছে এই ৰ মই ঘূৰি আহি পেলাই তোক দিম আৰু কি দিম আৰু কি আৰু কিমান দিব আকৌ 10 টকা বা 5 টকা দিব তাৰ ওপৰত তাতে ধৰি আৰু মাত্ৰ মন্দিৰৰ গাত ঘূৰি অহাৰ পিছত জানা ভিক্ষাৰীটোৱে ভাই পৃথিৱীৰ ভিতৰত আছা যদি তই ডাঙৰ গৰীব, তই ডাঙৰ ভিক্ষাৰী,
কিন্তু মই মই ইমান ডাঙৰ ভিক্ষাৰী নহয়, মই সৰু ভিক্ষাৰী। কিয় জানানা, তই মন্দিৰৰ কাৰণে যাওঁ নাই, তই স্বাৰ্থত দিছা দে। কিছুমানে স্বাৰ্থত যায় না নাযায়, নৈবেদ এখন দিব। হে প্ৰভু কৃষ্ণ, মোৰ ল'ৰাটো যাতে পঢ়া পাতিত ভাল হয়, চাকৰি চাকৰি হয়, সেই স্বাৰ্থত গেছি না নাই। আৰু ভগৱানক আৰু কয় হেৰি, আজি মন্দিৰটোত যদি মোৰ ল'ৰাটো চাকৰি হয় বা ছোৱালীটো যদি চাকৰি হয়, 5,000 টকা দিম, 5,000 টকা দিম। এতিয়া ভগৱান ইমান গৰীব নেকি? হে, ভগৱানক কিবা দিবা লাগে নেকি? আকৌ দিবা লাগে, তেওঁ গৰীব নহয়, আমাক তেওঁ দিছি, আমাক সকলোকে তেওঁৱে দি আছে, তেওঁৱে দি আছে। গতিকে তেওঁ হেৰি কি বুলি কয়, গৰীব নহয়। আৰু মানুহে দান কৰিলে আঘাতখানি দি দিবি, বাহাতখানি দি গম পাব মানে। কি জানানা, আমাৰ মানুহবিলাকে কি কৰে জানা, কি কয় জানানা, হেৰি মই এটা সূতা দিলোঁ মন্দিৰত, নামটো লিখি থৈ দিয়ে। নাম লিখা আচলতে নাপায়, নামটো দিবা নালাগে। তাৰপিছত হেৰি সূতাটোত নাম লেখা আছে, তাৰপিছত কাৰোবাক ক'ব সম্পৰ্কীয়া, এইটো সূতা ময়ে দিছিলোঁ নহয়, তাৰ নামটো। তই দান কৰা কি হ'লে ভাই, দান কৰা অৰ্থ নাই। ভগৱান সৰ্বজানন্ত, আৰু তেওঁৰ ওপৰত আমি নামটো লিখি ভগৱানক জনাব লাগেনে? নহয়, ভগৱানক আকৌ দিবা লাগে ন, ভগৱানে আমাক দিছিয়ে, মাত্ৰ আমি কি কৰিব লাগে, প্ৰভু এটাই বস্তু লাগে, যাতে তোমাৰ চৰণত আমি সদায় সেৱা সন্মান কৰি থাকিব পাৰোঁ। প্ৰভু, এইটোৱে ভক্তি আমাক দিয়া। আৰু তুমি যদি আমাক দেহাবিলাক ভালে কুশলে ৰাখা, নাম গুণ গাব পাৰিম, আমাৰ এইটো দিন। কিন্তু তাত বাদে আমাক টকা পইচা আমাক খুজিব নাই। আমি এতিয়া কি কাৰণে পুথি পঢ়িছোঁ, কিয় পঢ়িছোঁ, ক'ত পাইছোঁ, প্ৰভুই লৈ আহিছে, প্ৰভুই লৈ আহিছে। আৰু কি ভাবি আছোঁ মই বা এই ভকত বান্ধৱসকলে চব তেওঁ জানি আছে। তেওঁক ক'বাই নেকি অন্তৰ্যামী কৃষ্ণ কৃষ্ণ। বাৰু এতিয়া পাঠক লগি আগবাঢ়ো হা। অ শুনি বিদ্যা গপ হব বজৰ যতেক নাৰী, খবৰ বিস্ময় হইলা মন, জানি দেখ কৃষ্ণ ৰাম মানুষ নহন্ত নিচে, দেৱত উত্তম দিয়জন। তাতে তাৰপিছত বৃদ্ধবিলাকো ভাবিলা, তেওঁলোক কিন্তু মানুহ নহয়, মনুষ্য নহয়, দেৱতা, দেৱতা মনুষ্য নহয়। অ আতি মহা প্ৰেম বাবে বেৰিয়া, দুভাগ্য চাৰে পৰম হৰিকে ঊৰ্ধ্বমুখে। ঐ এই মতে ৰাম হৰি লোকৰ আনন্দ কৰি, বজ্ৰত বঞ্চিলা মহাসুখে। তেওঁলোকৰ আনন্দ, বজ্ৰৰ নৰমণি আনন্দ বঢ়াই বজ্ৰত বঞ্চি আছে। চাইছোঁ বাৰু ভগৱান কিমান মানে হেৰি, তেওঁলোক বজ্ৰৰ মানুহবিলাক, মথুৰাপুৰীৰ মানুহবিলাক, বৃন্দাবনৰ মানুহবিলাক কিমান পুণ্যৱান, বহুত পুণ্যৱান। কিয় পুণ্যৱান বুলি কৈছোঁ, তেওঁলোকৰ লগতে কৃষ্ণ সদায়ে থাকে। যাক বলছি যোগীয়ে ধ্যান কৰি নাপায়, ব্ৰহ্মা মহেশে দেখা নাপায়, যোগীয়ে ধ্যান কৰি নাপায়, ঋষিমুনি দেখা নাপায়, তেওঁলোকৰ লগত খেলা ধূলা কৰিছে যে কিমান ভাগ্য তাৰে হেৰি নৰমণিবিলাকৰ। এতিয়াও তাতে বৃন্দাবনত আমি গৈছোঁ, বৃন্দাবনত গছ গছনি লতা বন যিমান আছে চব পুণ্যৱান তাৰে। এতিয়াও তেওঁৰ প্ৰভুৰ বাহিৰ মাতটো এতিয়াও উৰি শুনি থাকে এই বৃন্দাবনত, এতিয়াও শুনি থাকে বাহিৰ মাতটো কুকুৰকৈ বাজি থাকে আপনা আপনি। এই জন্মক নকৰা ব্যথা শুনা নিৰন্তৰে কথা, কেশৱৰ চৰিত্ৰ অমৃত, সুখে সংহাৰক তৰা, কুলক উদ্ধাৰা কৰা, পিতৃলোক শোক কৃতকৃত। কৈছে আমাৰ নৰমণি চব কৈছে, জীৱনটোক ব্যথা নকৰবি, এক মনে কৃষ্ণৰ কথা শুনা, সুখে সংহাৰ তৰা, আৰু পিতৃলোক শোক কৃতকৃত আনন্দ হ'ব। যদি
তাৰ পুত্ৰ যদি ভগৱানক ভাবে তেওঁলোকৰ যদি নৰকত পৰিও থাকে উদ্ধাৰ হ'ব। যেতিখনে পুত্ৰ ঐত হৰিত ভকতি কৰোঁ থৰৈ গুণ নাম একমতি অ চিৰকাল নৰকত আশ্ৰয় বৰি পিতৃ যত তাবকনে হৈ স্বৰ্গ গতি। চাইছে বাৰু পুতাকৰ ভক্তিৰ পৰা নৰকত পৰি আছে। যেতিয়া পুতাকৰ ভক্তি শুনিলা তেওঁলোক স্বৰ্গ ভক্তি দেখিছা কিমান মাহাত্য ভগৱানৰ নাম কীৰ্তন বহুত মাহাত্য আছে। এই যোনে মানে হেৰি বুজি পাইছি তত্ত্ব পাইছি সেয়ে বুজব আৰু তত্ত্ব নাপাবিলাকে বুজি নাপায়। অ দধিদুত মধুধাৰা বহয় মুখক লাগে সন্ত পিয়া পৰম তৃপিতে ৰংগে বংকে বাহু তুলি তৰিল বোলে স্বৰ্গৰ মধ্যে অনেক ইচি দিছে চুটিছে। তাৰপিছত বাহু দাঙি সেই হেৰিবিলাক পিতৃবিলাক একেবাৰে নাচবা ধৰে। আমি তৰুণে নৰকত পৰি আছো সেইকাৰণে পিতৃ মাতৃৰ যে কাজ কৰে পুথি আকাধ্য হ'লেও যে চাই পুতাকে সেইটো কাৰণে চাব লাগে। এইটো চলি আছে এতিয়া এইবিলাক পুথিৰ আৰু এইবিলাক পুথি মানে হ'ল বেদ এই বেদৰ বাক্য। ঐ হেন হৰি ভকতিৰ পৰম মহিমা জানি সদায় কৃষ্ণত সদা ৰুচি নিৰিবা হৰি নাম ডাকিবলা ৰাম ৰাম পাপ মানে যাওক অধা গতি। নিৰিবা হৰি নাম ডাকিবলা ৰাম ৰাম পাপ মানে যাওক অধা গতি।